লিপষ্টিকটো ক'ত পালে সব চলিব কাপোৰ দিন নাপায় ধোৱা মানটো বৰুৱা কাটা কাটা হেল্ল' গাইজ আপোনালোকে হয়তো প্ৰথমৰ ভিডিঅ'কেইটা চাই পানি গম পাইছে ভিডিঅ'টো কি হ'ব গৈ আছে চ' ভিডিঅ'টো সম্পূৰ্ণ চাব অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো যাতে চাই যায় তেতিয়াহে শেষলৈকে চালেহে আপোনালোকে বুজি পাব লাষ্টত কি হয়গৈ ঠিক আছে তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অ'কে লাভ ইউ অল গাইজ হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল কবিতা শইকীয়া চ' আজি মানে মই ভ্লগ বনোৱাৰ কাৰণটো হ'ল আজি মই শ্বুটিং কৰিব যাম আমাৰ শ্বৰ্ট ফিল্মৰ নাম গুণ্ডাগিৰি তাত খালি মই কি পাৰ্ট লৈছোঁ এইবোৰ চাবলৈ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব লাগিব অকণো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই যাওক ঠিক আছে আহক আৰম্ভ কৰোঁ তো গাইজ অলপ পিছত মই যাম গাড়ী আহিব আমাৰ নিবৰ কাৰণে বাহঁতৰ লগত যাম তো চাই থাকিব ভিডিঅ'টো ভাল লাগে বেয়া লাগে যি লাগে যদি কিবা ভুলো হয় কমেণ্ট কৰি জনাব ভিডিঅ'টোত আপোনালোকে বহুত দেখিবলৈ পাব বহুত ফূৰ্তি হ'ব আমাৰ আজি ঠিক আছে চাই থাকক অ'কে বাই এতিয়া মই ভালকৈ ওলাওঁগৈ গাইজ এতিয়া মই ওলাইছোঁ গাড়ী আহিব এতিয়া নিবৰ কাৰণে এয়া মোৰ ভাগিনটো আছে এইখিনি ক'ত গ'ল মোৰ ভাগিনটো চাওঁ দেখাই দে লৈ তাক দাঙি পানি ভণ্টিয়া ভাঙিনে মোৰ লগত ৰৈছে বহুত ৰ'দ এইটো পলাইছে অঁ ঠিক আছে আৰু চাব পিছত মই দেখাই আছোঁ এতিয়া আমি যাম বাই শ্বুট আৰম্ভ হৈছে ইমান গাড়ীত তেতিয়া অলপ শান্তি লাগিছে এচিটো চলিলেও শনিবাৰ গৰমত ঘামি গৈছিলে মোহাই অৱস্থা বেয়া গাড়ী MLA চাহাবৰ আগা পিছা কৰি আছে ফচি আছোঁ তুমি কেতিয়া ওলাবা মাৰ্কছ নাইলো নহয় যে মহা মুস্কিল নমস্কাৰ মোৰ গাঁও আছে সেইফালে শ্বুটিং চলি আছে এখন যিখন বস্তু এতিয়া মাত্ৰ শ্বুটিং খতম আকৌ নেক্সট ডে পৰহিলে মোৰ শ্বুটিং আছে কাইলৈ মোৰ নাই ঠিক আছে বাই আমি শ্বুটিং সামৰি আহিছোঁ এইফালে মোৰ পাপা ঠিক আছে আকৌ পিছৰ শ্বুটটো দেখাম বাই আমি ঠাণ্ডা স্প্ৰে চেলফি যিমান দিন থাকে লাইফত এনজয় কৰিব কুকুৰা খাই যায় গাইজ চ' আজি লাষ্ট ডে শ্বুটিং আছে শ্বুটিঙত যাব ওলাইছোঁ এয়া চুলি ষ্ট্ৰেইট কৰিবলৈ বহি আছোঁ চুলিখিনি শুকুৱাই লওঁ আৰু বাকী মেকআপ হৈ আছে আজি অলপ ক্ৰিটিকেল হ'ব বুলি শ্বুটটো কি হয় আৰু দেখাম চাই থাকিব ভিডিঅ'টো চালে বুজি পাব কি হয় ঠিক আছে বাই ভাওনা ক'বলৈ ওলাইছে লগত মমায়েকৰ লগত আমাৰ ভাগিনীয়েক এইটো মোৰ ভাইটি ভাগিনটো গোটেইটো চশমা পিন্ধি দেহা ভিডিঅ' কৰিছে ইউটিউবত দি দিব হাই পিকু
চুমা এটা খাই পঠিয়াম চুমা এটা খাই পঠিয়াম দেহাক খালোঁ বাই 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 লিপষ্টিক লগাই পঠিয়াম বাই বাই হিৰোইন কোন মোৰ চব শুনা কিন্তু গান লাগিছে ভিডিঅ' কৰি আছোঁ মানেনো কি মোকে মাৰিবা নি চব মাৰিবা কৈ নি তাৰ হাঁহিটো মাৰি দিয়া কি চব ঐ প্ৰমৰ হাঁহিটো মাৰি দিয়া कोई नहीं बचेगा समझी দিয়া কোন কৈছে লাগিছে এয়া আমি বৰ্তমান আছোঁ কুমাৰবন্ধাৰ গজানন নাওকা ৰাইচ গৌৰী শংকৰ ৰাইচ গৌৰী শংকৰ ৰাইচ মিলত এতিয়া আমি উপস্থিত আছো কমলবন্ধাৰ অতি পুৰণি ৰাইচ গজানন নহয় নি এইটো গজানন চামনাম ৰাইচ মিলটো আগত আছিলে তাৰপিছতে এইফালে আমি এই মুহূৰ্তত উপস্থিত আছো কমলবন্ধাৰ অতি পুৰণা ৰাইচ মিল গৌৰী শংকৰ ৰাইচ মিল ইয়াৰ আপোনালোক জনাবলৈ পাই দুখে পাইছে একচুৱেলি ইয়াৰ কাষতে এটা আছিল ৰাইচ মিল যিটো হ'ল গজানন চামনাল ৰাইচ মিল আমাৰ কমলবন্ধাৰে গৌৰৱ আছিল লগতে আছিল এটা অইল মিল মিঠাতেল আমি কি হেৰুৱালোঁ কমলবন্ধাই ডাঙৰ বৃহৎ দুটা ৰাইচ মিল হেৰুৱালোঁ এটা অইল মিল হেৰুৱালোঁ হা তথাপিও আজি আমি এই মিলত আমাৰ আজি ফিল্ম গুণ্ডাগিৰি ন গুণ্ডাগিৰিৰ অন্তিমটো দৃশ্য শ্বুটিং হ'ব তাকে ঐশ্বৰীয়ে কি কয় জানো কিবা কিবি কৰি আছিলে মই সেই কথাখিনিয়ে কৈ দিলোঁ ধন্যবাদ এইফালে বান্ধি আছে দেই ভিতৰ মানুহ লৈছিলে সেইটো মই চবলৈ মই আমাৰ বৰ্ণালী বাইদেউ পাই গ'ল হাই লওঁনে আমাৰ গুণ্ডাগিৰি টিম পুখুৰী এখন লাগে তোক সুধি পেলাই কৈছিল নাই থাকিব কিটচেন মই মাথা মাৰি থাকিব নোৱাৰো ইমান পুখুৰী এখন লাগে কিন্তু সৰু আছে বেছি সৰু ৰেম্পত ফাইনেলি শ্বুটিং শেষ হৈছে এয়া আমাৰ বাবলি বা বেলেগ গম উঠছে দেই বেলেগ
তাতে এইফালে আমাৰ ইয়াৰ ডাইৰেক্টৰ নমস্কাৰ আজি আমাৰ গুণ্ডাগিৰি শ্বুটিং শেষ হ'ল আকৌ এতিয়া এডিটিং হ'ব ডাবিং হ'ব তাৰপিছতে আপোনালোকৰ মাজত আমি আগবঢ়াই দিম আমাৰ গুণ্ডাগিৰিখন তাৰপাছত এয়া মহেন্দ্ৰ বৰুৱা আমাৰ মহেন্দ্ৰ বৰুৱা এয়া কথাটো কি হৈছিলে আপুনি মৰিলে মই মৰিলো এই তেজ ওলালে মই মৰিলো দেই লগ পাম আপোনালোকে আমাৰ ভণ্টিৰ চেনেলটো কি ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এই ফিল্মখনৰ চোৱাৰ লিংকটো এওঁ দি দিব তাত চাই ল'ব পাৰে ধন্যবাদ এয়া আমাৰ ৰিপৰ্টাৰ ৰিপৰ্টাৰ নমস্কাৰ তজনী চাপৰ মানুহটো হোৱাৰ কাৰণে মূৰটো কাট খাই গৈছে কাৰণে মই আহলৈ দিছোঁ আজি আমাৰ গুণ্ডাগিৰিৰ শ্বুটিং সমাপ্ত হৈছে সকলো ৰাইজে চাব বুলি আশা ৰাখিলোঁ ধন্যবাদ ৰ'বা ফাৰ্ষ্টকৈ দেখাই দিওঁ এয়া আমাৰ ৰিপৰ্টাৰ শেৱালী শইকীয়া হাই এয়া এচি বতাহ লৈ আছোঁ এয়া বিপ্লৱ দা কেমেৰা এয়া মাছুদ দা কি হ'ল মাছুদ দা অৱস্থা বেয়া নি মোৰ ৰিবনডাল ক'ৰবাত পেলালে মোৰ নালাগে কোনটো বাছত আছে